সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকক প্ৰথমে স্বাগতম জনাইছোঁ। আজি আমি এগৰাকী আইৰ লগত কথা পাতিব বিচাৰিছোঁ। গোলাঘাট কছাৰীহাটৰ নিৰুবালা বৰঠাকুৰ আইৰ যথেষ্ট গুণ আছে। বৰগীত গাব পাৰে। আই বৰ্তমান ৭০ বছৰীয়া দেওনা পাৰ কৰিছে। এতিয়াও আই হেঁপাহ গীত মাতৰ প্ৰতি, লোক সংস্কৃতিৰ প্ৰতি, শাস্ত্ৰীয় সংস্কৃতিৰ প্ৰতি। সেয়েহে আমি আপোনালোকক পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ। এয়া আপোনালোকৰ সন্মুখত এগৰাকী বৃদ্ধা আই, নিৰুবালা বৰঠাকুৰ আই। প্ৰথমতেই সাংস্কৃতিক বাৰ্তা অসমৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ, সেৱা জনাইছোঁ। আপুনি প্ৰথমতেই আমাৰ সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকক কি ক'ব বিচাৰিব? সৰুৰে পৰা এইবিলাকত মোৰ হেঁপাহ আছিলে, গান বাজনা। আৰু আমি আইতা আছিলে, আইতাই আমাক খুব মানে এইবিলাকত আগবাঢ়িবলৈ খুব চেষ্টা কৰে আৰু কিবা শিকাই থাকে। শ্লোক, গোসাঁই ঘৰত সেৱা কৰোঁতে শ্লোক আৰু বৰগীত এইবিলাক আমাক আইতাই তেতিয়াৰ দিনতে আইতাই ক'ত শিকিছিলে নাজানো, আমাক শিকাই আছিল। আৰু আমি সেইবিলাক মানে হেৰি কৰিছিলোঁ। আৰু আমি অকণমান জনা হোৱাৰ লগে লগে মোৰ দাদা আছিলে শিৱ শৰ্মা, মাধৱদেৱ কলেজৰ প্ৰিন্সিপাল ঢুকালে এতিয়া। তেখেতে মানে মোক এটা দশৱতাৰ নৃত্যও শিকাইছিলে। মই কছাৰীত হাইস্কুলত দশৱতাৰ নৃত্য দি পেলাই মই শ্বহীদ কনকলতা নামৰ এখন কিতাপ পুৰস্কাৰ দিছিলে। আৰু সমাজৰ পৰা মোক ৫ টকা পইচা পুৰস্কাৰ দিছিল। কিমান টকা পুৰস্কাৰ দিছিল? ৫ টকা। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে শুনি ভাল পাব। আইতাই প্ৰতিযোগিতা কৰিছিল, এটা সময়ত দশাৱতাৰ নৃত্য কৰিছিল কছাৰীহাট হাইস্কুলত, নহয়নে? আৰু তেতিয়া পুৰস্কাৰ পাইছিল এখন পুথি আৰু তাৰ লগতে ৫ টকা। আজিৰ মূল্যত কি হ'ব পাৰে বহাই নকলেও হ'ব। আইতাৰ পুৰস্কাৰ আছিল ৫ টকা। আৰু হয়তো সেই সময়ত সেই ৫ টকা হয়তো আজি ৫,০০০ টকা হ'ব বুলি মই ভাবোঁ। যি কি নহওক, আমি আইৰ সাংস্কৃতিক জীৱনৰ ভিতৰলৈ সোমাই গৈছোঁ। আই, আপোনাৰ বয়স কিমান হ'ব পাৰে? বয়স এতিয়া ৭৮ বছৰ। ৭০, ৭৮ সোমাইছে। ৭৮ বছৰীয়া এইগৰাকী বৃদ্ধা আই, কছাৰীহাটত ঘৰ। কছাৰীহাট জুনিয়ৰ কলেজ অৰ্থাৎ জাতীয় বিদ্যালয়ৰ কাষত। নাম উপেন বৰঠাকুৰ। উপেন বৰঠাকুৰ তেখেতৰ কৈছে যে তেখেতৰ স্বামীৰ নাম উপেন বৰঠাকুৰ আছিল, তেখেতৰ পত্নী। গতিকে আই, আপুনি সুন্দৰ বৰগীত এটা সময়ত গাইছিল বুলি আপুনি নিজেই কৈছে। গতিকে আপুনি পুৰস্কাৰো পাইছে। স্কুলীয়া জীৱনতেই হওক বা পিছৰ পৰ্যায়তে হওক আপুনি সুনাম অৰ্জন কৰিছে স্থানীয়ভাৱে। গতিকে আপোনাৰ এতিয়াও আগ্ৰহ, সেই ক্ষেত্ৰত আমি আজি আপোনাৰ ওচৰত সাংস্কৃতিক বাৰ্তা অসম, গতিকে আপোনাৰ কণ্ঠত এটি সুৰীয়া বৰগীত শুনিব বিচাৰিছোঁ। আমাৰ সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকটো ভাল পাব। চৌধুৰী ভকেশ্যনেল স্কুলত মই দয়াৰ ঠাকুৰৰ হৈ বৰগীতটো প্ৰথম গাইছিলোঁ। তেতিয়া মই এটা মস্ত চিচাৰ গিলাচ পাইছিলোঁ। মস্ত চিচাৰ গিলাচ এটা পাইছিল। এনেকুৱা ডাঙৰ গিলাচ পুৰস্কাৰ দিছিলে, চবেই হাঁহি হাঁহি মৰিছে। হয় হয় হয়। তাৰপিছত এতিয়া বাৰু মই এটা ছুটিকৈ হয়, দুটা লাইন আপুনি দুটা শাৰী সুন্দৰকৈ গালে হ'ব। আলু ভাই চল আইছ যাই বৃন্দাবনে, দেখো গয়া আনন্দ নয়নে, সকল বৃন্দাবন চানি, জয় জয় ৰাম কৃষ্ণ ধ্বনি, সুৰভিতে জয় হামাৰা বিনু
से ठावे ठावो आलू भाई चलो आइस যাই বৃন্দাবনে। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে নিৰুমালা বৰঠাকুৰ আইৰ কণ্ঠত এটি বৰগীত শুনিলে। এইবাৰ মই আইৰ পৰা এটি পুৰণি বিয়ানাম শুনিব বিচাৰিম। আই, আপোনাৰ কণ্ঠেদি মই এটি বিয়ানাম শুনিব বিচাৰিছোঁ। সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকেও ভাল পাব। পদূলিত হাতী থৈ মেনকা কুঁৱা গৈ ঐ ৰাম অতিথিক নথব ৰাখিহে আছে যে কইনাদান নাই যে সমিধান ঐ ৰাম অতিথিক নথব ৰাখিহে মোৰ আইজিকে নিদিওঁ মই শিৱকে ঐ ৰাম সৰ্পে বেন্ত মেলি আছে হে মোৰ আইজিকে নিদিওঁ মই শিৱকে ঐ ৰাম সৰ্পে বেন্ত মেলি আছে হে ৰভাৰ উপৰে সৰ্পে গুঞ্জৰিলে ঐ ৰাম পাৰ্বতী বুলিলে খাইহে। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে আইৰ কণ্ঠেদি এটি পুৰণি বিয়ানাম শুনিলে। আপুনি অকণমান মংগলাচৰণ শুনাব নেকি? গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু দেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। মঙ্গলং ভগবান বিষ্ণু মঙ্গলং গৰুধ্বজঃ মঙ্গলং পুণ্ডৰীকাক্ষো মঙ্গলায়ুতনু হৰি উৎকলে নাভিদেশস্য বিৰজাক্ষেত্ৰমুচ্যতে বিমলা মা মহাদেৱী জগন্নাথস্য ভৈৰৱ শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনেশ নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ। নমো পঙ্কজনাভায় নমো পঙ্কজমালিনে নমো পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে বাসুদেৱং সুতং কৃষ্ণং কংসচামনুমৰ্দনং দৈৱকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুৰুম। মূকং কৰতি আচাৰণং পঙ্গুং লংঘায়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱং। হৰে মুৰাৰে মধুকৈত্যভাৰে গোপাল গোবিন্দে মুকুন্দ সুৰে যজ্ঞেশ নাৰায়ণী কৃষ্ণ বিষ্ণু নিৰাসৰিং মা জগদীশ দৈত্য। তমেব মাতা চ পিতা তমেব বন্ধু চ সখা তমেব বিদ্যা দ্ৰবিণং তমেব সৰ্বং মম দেৱ দেৱ। বেদানুদ্ধৰতে জগন্তি বহতে ভূগোল্লমাদ্বিম্বতে দৈত্যং দাৰয়তে বলিং চলয়তে ঘটাইথং কুৰিবতে কৌলস্তং জয়তে ফলং কলয়তে কাৰুণ্যমাত্ৰং নতে নীলেচ্ছন্মূৰ্ছয়তে দশা কীৰ্তিকীৰ্তে কৃষ্ণায় তুভ্যং নমঃ কৃষ্ণায় তুভ্যং নমঃ।
কৃষ্ণায় তুভ্যং নমঃ। আই আপুনি ইমান সুন্দৰ এটা চেহেৰালৈ ইমান সুন্দৰ সাজে পোছাকে বৰ্তমানলৈকে মই জনাত আপোনাৰ বিশেষ ধৰণৰ একো অসুখ নাই। আপুনি এই স্বাস্থ্য কেনেধৰণে এতিয়াও ৭৭-৮৭ মানে ৮০ বছৰ দেওনালৈ আৰু বৰ বেছি নাই, আপুনি কেনেধৰণে ৰাখিছে? আমি সৰুৰে পৰা এনেই চিম্পুলকৈ খোৱা বোৱা চলন ফুৰণ নিয়ম কাৰণত থাকোঁ। যেনেকৈ নিয়ম কাৰণ চলিব লাগে, নিয়ম কাৰণবিলাক বেছি। নিয়ম কাৰণ কেনেকুৱা? আপুনি কেনেধৰণে নিয়ম কৰে? আমি মানে ৰাতিপুৱা সদায় গা ধোৱা, গা ধুই খোৱা, গোসাঁই ঘৰত সদায় সেৱা কৰা, প্ৰাৰ্থনা কৰা, বৃহস্পতিবাৰে লক্ষী পূজা কৰা আৰু পূৰ্ণিমাৰ দিনাখন ব্ৰতে থকা। আমি নিচেই অলপ জনাৰ পৰা সেইবিলাক কাম কৰি আছোঁ। আৰু স্কুলৰ পৰা আহিলে আইতাহঁতে থেকেৰাৰ মোহাৰি পানী তাৰ দিয়ে। হেৰি টেঙা ডালিম আছিলে ডাঙৰ ডাঙৰ আমাৰ ঘৰত, টেঙা ডালিমৰ ৰস খাবলৈ দিয়ে আৰু চেনিটো বেছি খাবলৈ নিদিয়ে। চেনি বেছি খাবলৈ নিদিয়ে ন? গুড়হে দিয়ে, গুড় খাবলৈ দিয়ে। আৰু সেইবিলাকতো আমি চৰবত খালে মানে চেনি খাবলৈ খুব মন কৰোঁ, কিন্তু নিদিয়ে আমাৰ। নিমখ দি পেলাই মানে অনেক ধৰণৰ বাৰীৰ ধৰি লওক কমলা, সৰু সৰু কমলাবোৰ চেপি, গোল নিমবোৰ চেপি ৰস স্কুলৰ পৰা আহি বা গৰম দিনৰ পৰা সেইদে মানে আমাক খুৱাইয়ে থাকে। আৰু ধৰি লওক নেমু টেঙা পাতৰ ৰস, কেঁচা হালধিৰ ৰস, চূণৰ পানী, এনেকুৱাবিলাকে আমি বেছিভাগ। চূণৰ পানীও খুৱাই ন? চূণৰ পানীও খুৱায়। চূণৰ ওপৰত পানী দি থয়, ফটফটীয়া পানী, তাৰো 2 চামুচ কেঁচা হালধিৰ ৰসৰ লগত কেতিয়াবা মিক্স কৰিও দিয়ে। আমি নাখাওঁ, খুব জোৰকৈ আমাক ফুচলাই মিচিৰিৰে ডোখৰ দেখুৱাই থাকে, মিচিৰিডোখৰ দিম মানে খাব লাগিব। তেনেকৈ মানে খুৱাই আৰু আমাক সেই তেনেকুৱাবিলাক। আই আমি আপোনাৰ পৰা আপুনি সৰস্বতী বন্দনা আৰু লক্ষী বন্দনাও কৰে। আপোনাৰ পৰা অকণমান সৰস্বতী বা লক্ষী বন্দনা শুনিবলৈ পালে মোৰ লগতে সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকটো ভাল পাব। তুল্যুকে পূজিতে দেৱী কমলে বিষ্ণুবল্লভে যততং শিশিৰা কৃষ্ণে তথা ভৱময়ী স্থিৰা ঈশ্বৰী কমলা লক্ষ্মী চুলাভূতিং হৰিপ্ৰিয়া পদ্মা পদ্মলয়া পদ্ম ঈশ্বৰী পদ্মধাৰিণী যাদৱ সত্যানী নমনী য সম্পূজ্য পথে স্থিৰা লক্ষ্মী ভৱেত্যস্য পুত্ৰাদাহী বিহ। এইটো লক্ষী বন্দনা। আৰু মই বহুত বন্দনা গাওঁ, শিৱৰ শ্লোক সেইবিলাক চব মোৰ মুখস্থ আছে নহয়নে? সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে চাই আছে যে এই বয়সতো আইৰ প্ৰায় ৮০ বছৰ হোৱাৰ সময় পাইছে। এই বয়সতো আয়ে স্বাস্থ্য সুন্দৰ কৰি ৰাখিছে। স্পষ্ট শব্দৰ স্পষ্টতা আৰু ইয়াৰ লগে লগে আপোনালোকে দেখিছে কি সুন্দৰ পোছাক পৰিধান কৰে। এতিয়ালৈকে কোনো ধৰণৰ বিশেষ ৰোগে দেখা দিয়া নাই আইক। আমি আশা কৰিছোঁ আই বহুদিন জীয়াই থাকক আমাৰ মাজত। যিহেতু এনে বৃদ্ধাসকল যিমানেই আমাৰ মাজত সুস্থ আৰু সুন্দৰ হৈ থাকে, সিমানেই মই ভাবোঁ মোৰ দৃষ্টিত যে আমিও আয়ুস পাম। আমি আইৰ পৰা আৰু বহুখিনি ল'বলগীয়া আছিল, যিহেতু আইৰ যথেষ্টখিনি আছে গুণ, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সাংস্কৃতিক বাৰ্তা অসমৰ সময় হৈ আহিল। আইৰ পৰা আমি বিদায় ল'ব লাগিব, সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকৰ পৰা বিদায় ল'ব লাগিব। সেয়েহে আই আপোনাৰ চৰণত সেৱা জনাইছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনাক পৰম আয়ু দিয়ক আৰু এনেধৰণে সুস্থ কৰি ৰাখক আৰু আমাকো আশীৰ্বাদ কৰিব। আপোনালোককো মই আশীৰ্বাদ দিছোঁ। আপোনালোকে আহি মোৰ চোতালত বহি আজি মোৰ এই বৃদ্ধ অৱস্থাত ইমান মোৰ কি জানো কি নাজানো আপোনালোকে বিচাৰ কৰিলেহি, তাৰ কাৰণে মই জীয়াই থাকিবলৈ প্ৰেৰণা পাইছোঁ আৰু আপোনালোকক বহুত আশীৰ্বাদ দিছোঁ। বহুত ধন্যবাদ। আপোনালোকে বহুত উপকাৰ কৰা যেন লাগিছে। আইৰ আশীৰ্বাদ আমি নতশিৰে গ্ৰহণ কৰিছোঁ। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে আইৰ গুণ, আইৰ গীত মাত শুনি ভাল পালে। আমাৰো সময় হৈ আহিল। সেয়ে আজি সাংস্কৃতিক বাৰ্তা অসমৰ অন্তৰংগ বাৰ্তালাপৰ পৰা
বিদায় লৈছোঁ। ধন্যবাদ।